হেল্ল' না হেল্ল' চিটি চেণ্টাৰত আহিছা ক'ত থাকা মই এনেই ইয়াতে থাকোঁ কিন্তু অৰিজিনেল বৰপেটা আৰু অ' বৰপেটাৰ নেকি ঠিকে আছে দে আমাৰ সেই ফ্ল'ৰে দে बहुत तेज हो रहा है बहुत तेज हो रहा চিটি চেণ্টাৰত ফুৰিব আহিছা নেকি কেনেকুৱা লাগিছে ये चुपे এক্সকিউজ মি ইয়াত চিটি চেণ্টাৰত মৰমৰ দোকান আছে নেকি মৰমৰ দোকান ইয়াতেতো নাই বাট মোৰ হৃদয়ত আছে কিন্তু हो তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি হাসিৰ अभी मजा आएगा ना भिड़ो এ ৰজ আছিক ৰাজুল এ লিকো এ চা ক'ত উঠছো নিজে নিজে উঠি যোৱা চিটিত উঠছো গুৱাহাটীত আহি চিটি চেণ্টাৰত আহি তহঁতে পাৰা নাই তহঁতে উঠছা আজি অন্য এটা ব্লগলৈ আপোনালোকক ব্যতিক্ৰমী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো জোৰদৰ গেটখনেৰে সোমাই আহি পেলাই প্ৰথমতে ছুপাৰ ষ্টপ পাব ছুপাৰ ষ্টপ পাই পেলাই বলক তেনেহ'লে আমি ডাইৰেক্ট ভিডিঅ'টো চিটি চেণ্টাৰৰ ভিতৰত সোমাই পেলাই ভিতৰৰ পৰা আৰম্ভ কৰোঁ এয়া গ্ৰাউণ্ড ফ্ল'ৰ চিটি চেণ্টাৰৰ মানুহ গোটেই ভৰি আছে মেইনলি ইয়াত মানুহ হোৱাৰ কাৰণ এটা যে ইয়াত বহুতখিনি স্পেচ পায় ইয়াত একেলগে মুভি থিয়েটাৰ চিনেমা হল লগতে বিভিন্ন ধৰণৰ ব্ৰেণ্ড এডিডাছ পুমা ৰিবক গ্ৰেণ্ড ৰেয়াৰ ৰেবিট সেইবিলাক বিভিন্ন ধৰণৰ পায় আৰু তলৰ পৰা ওপৰলৈ চালে এয়া 7 নম্বৰ ফ্ল'ৰলৈ আছে এয়া চিটি চেণ্টাৰ চাওক এটা ধূলিও পৰি নাথাকে ইয়াত কি ধুনীয়া সমান জেগা ক'তো অলপ মখোৱা নাই কি ধুনীয়া পঢ়িলেও মাকৰ মূৰা এয়া ছেকেণ্ড ফ্ল'ৰৰ ওপৰলৈ কেমেৰাটো দেখাই আছোঁ এয়া তলতে গ্ৰাউণ্ড ফ্ল'ৰ ওপৰত সেই থাৰ্ড ফ্ল'ৰ ফ'ৰ্থ ফ্ল'ৰ থাৰ্ড ফ্ল'ৰত ফুড ক'ৰ্ট আছে দেখাম বাৰু আপোনালোকক ফুড ক'ৰ্টখনো আৰু 4 নম্বৰত PVR চিনেমাজ আছে আৰু বহুতো শ্ব'ৰুম আছে থাৰ্ড ফ্ল'ৰত এয়া বেক চাইডত কেমেৰাটো কৰি দি পেলাই ইফালে তলত গ্ৰাউণ্ড ফ্ল'ৰ আৰু সেই ওপৰত 7 নম্বৰলৈ আছে 7 নম্বৰলৈকে বহুত দোকান আছে ফ্ল'ৰত সৰু ল'ৰা ছোৱালীয়ে খেলা এয়া ট্ৰেইন এখন আছে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে বহি পেলাই ৰাইড কৰে গতিকে আমি ৰাইড কৰিবলৈ ট্ৰেইনখনৰ ভিতৰত সোমাই গ'লোঁ এয়া সৰু ল'ৰা ছোৱালীয়ে বহি পেলাই ৰাইড কৰে গতিকে এনেকুৱা সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তুবোৰ দেখা পালে শৈশৱলৈ মনত পৰে শৈশৱ ঘূৰি যাবলৈ মন যায় গতিকে এবাৰ উঠি ল'লোঁ এয়া ট্ৰেইন এখন বাচ্চাৰ লগত মই কৰিছোঁ চাওক সৰু বেবীৰ লগত তুমি হাই কৰি দিয়া হাই তোমাৰ নামটো কি ধুনীয়া নাম নাইচ নেম চাওক এক্সকিউজ মি ইয়াত চিটি চেণ্টাৰত মৰমৰ দোকান আছে নেকি মৰমৰ দোকান ইয়াতেতো নাই বাট মোৰ হৃদয়ত আছে কিন্তু हो তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি হাসিৰ এয়া থাৰ্ড ফ্ল'ৰত থকা খোলা দোকান কেইখনমান ইয়াতে খোলা দোকান হিচাপে থাকে গতিকে বিভিন্ন ধৰণৰ দোকান আছে এইখন চেণ্ডেলৰ দোকান এইখন কাপোৰৰ দোকান এইখন আকৌ ৱালত মৰা ষ্টিকাৰৰ দোকান আৰু ইফালে আমি মনোহাৰী বুলি যি কওঁ মণিহাৰী সেইবিলাকৰ দোকান এফালে গৈ কাপোৰৰ দোকান আছে আৰু কিবা বেলেগ বিভিন্ন ধৰণৰ অসমীয়া সাজপাৰৰ দোকান আছে লগতে এয়া কেকৰ দোকান এখন দোকানত কেৰেক্টাৰ্ছৰ দোকান হয় আমি যে সৰুতে চাইছিলোঁ আপোনাৰ শিৱা মিৰ্জা সেইবিলাক এক্সট্ৰা এইটো নাম কি আছিলে এইটো জিৰায়া হয় এনেকুৱাকৈ বহুত কিবা কিবি আছে BTS আছে BTS এইবোৰ BTSৰ হয় ইয়াত স্পেচিয়েলি কি পায় নাৰুতো ডিমন স্লেয়াৰ ওৱান পিচ ডেথ নোট চব পাব এনিমেজ যাক লাগে আনি ল'ব পাৰে ঠিক আছে যদি কোনোবা চিটি চেণ্টাৰত আহি পেলাই যদি কাৰোবাক প্ৰয়োজন হয় তেনেহ'লে থাৰ্ড ফ্ল'ৰত এখন খোলা দোকান আছে ইয়াতে আহি পেলাই আপোনালোকে লৈ ল'ব পাৰে এ ৰজ আছিক ৰাজুল এ লিকো এ চা ক'ত উঠছো নিজে নিজে উঠি যোৱা চিটিত উঠছো গুৱাহাটীত আহি চিটি চেণ্টাৰত আহি তহঁতে পাৰা নাই তহঁতে উঠছা নৰা এই আছা নিজে নিজে যায় চিটি চেণ্টাৰত এইয়া চিৰি ওপৰত গৈ আছোঁ এই আছা এয়া ফুড ক'ৰ্টৰ ভিতৰৰ দৃশ্য এয়া মানুহ ভৰি থাকে শনিবাৰ ৰবিবাৰে ইয়াত মানুহ বেছি হয় ইয়াত মানুহ মানে ইয়াত বহুতো ৰেষ্টুৰেণ্ট আছে 7-8খনতকৈ বেছি ৰেষ্টুৰেণ্ট আছে লগতে তাত বহি পেলাই খাব পাৰি আৰু বাহিৰ ফালে এইখন মোবাইল এচেছৰিজৰ দোকান আৰু লগতে এইটো লাগিছে টাইম জ'ন য'ত সৰু ল'ৰা ছোৱালীবোৰে খেলিব পাৰে ইয়াত কাৰ্ড বনাব লাগে কাৰ্ড হিচাপে ইয়াত খেলিব পাৰে
এয়া দেখা পাই আছে পিছফালে হেমলেছ। এতিয়া দুজনী ছোৱালী দেখা পাইছোঁ। মনৰ ভাৱটো সুধিম কেনেকুৱা। এক্সকিউজ মি, মোৰ এইটো চেনেল A to Z বুলি আছে, গতিকে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব। তুমি অলপ ইফালে বাকী হেৰি চিটি চেণ্টাৰত ফুৰিব আহিছা নেকি? হয়, কেনেকুৱা লাগিছে? ভালে লাগে চিটি চেণ্টাৰটো শ্বপিং কৰিব আহিয়ে থাকোঁ আৰু তাকে মোৰ এইটো চেনেল পাপু A to Z বুলি। আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ চিটি চেণ্টাৰত, গতিকে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব আকৌ।